Hello everyone, Assamese Knowledge Learning Habole স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই সৰস্বতী পূজাৰ বিষয়ে চমুকৈ লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। সৰস্বতী পূজা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক আৰাধনা কৰা হিন্দু ধৰ্মীয় উৎসৱ। সৰস্বতী হৈছে জ্ঞান, সংগীত, শিল্পকলা আৰু বিদ্যাৰ দেৱী। মা সৰস্বতী দেৱীৰ বাহন হ'ল ময়ূৰ হংস। সৰস্বতী দেৱীৰ হাতত সদায় বীণা আৰু কিতাপ থাকে। সৰস্বতী দেৱীক বাগদেৱী, বীণাপাণি আদি নামেৰেও জনা যায়। সৰস্বতী পূজা প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালন কৰা হয়। সৰস্বতী পূজা ঘাইকৈ শিক্ষানুষ্ঠানসমূহত উদযাপন কৰা হয়। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে অতি ভক্তিভাৱেৰে সৰস্বতী পূজা কৰে। সৰস্বতী পূজাৰ দিনা পুষ্পাঞ্জলি নিদিয়ালৈকে প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীক উপবাসে থকা দেখা যায়। সৰস্বতী পূজাত মাহ প্ৰসাদ আৰু খিচিৰিৰে সকলোকে আপ্যায়ন কৰা হয়। মা সৰস্বতীয়ে সকলো ছাত্ৰ-ছাত্ৰীৰে মনোবাঞ্ছা পূৰ্ণ কৰক আৰু সকলোকে শিক্ষাৰ দিশত আগুৱাই নিয়ক তাৰে কামনাৰে আজি ভিডিঅ'টি সামৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।